প্ৰথমে নিজক ভাল পাব লাগে, কাকো বিশ্বাসো কৰিব নালাগে। আজি মনটো অকণমান বেয়া লাগি আছে, হাঁহি কিনে ভিডিঅ'টো বনাই আছোঁ বাৰু, বনাব লৈছোঁ। এনেই কেতিয়াবা বেয়া লাগে যে, তেনেকৈ অকণমান বেয়া লাগি আছে। সেই ভাবিলোঁ মই ভিডিঅ' এটাকে বনাওঁ বুলি, তেতিয়া অকণমান ব্যস্ত থাকিলে ভাল লাগিব। এক্সিডেণ্ট কাৰ লগত কেতিয়া হৈ যায় কোনো নাজানে আৰু কৰোঁ বুলিও নকৰে, কিন্তু যোনে ভোগে, যোনে ভুক্তভোগী সিহে বেছিকৈ অনুভৱ কৰিব পাৰে কষ্টখিনি। মই যদি ক'ৰবালৈ গৈ থাকোঁ, মই যোৱা গাড়ীখনৰ পৰা পিছৰ গাড়ীখন কিমান দূৰত আছে, কিমান স্পীডত আহিছে, মই গাড়ীখনকে চাই থাকোঁ। বেয়া কথা মনলৈ আনিব নালাগে, কিন্তু উপায় নাই, মোৰ বেয়া কথাটোৱে মনলৈ আহে, কাৰণ ভয় খাই থৈছোঁ ন, সেইটো কাৰণে। আৰু আজি হ'ল 9 আগষ্ট, মানে মোৰ লগতো তেনেকৈ হৈ গৈছে 2023 চনৰ 9 আগষ্টত। সেইকাৰণে সেই কথাখিনি আজি মনত পৰিছে, আৰু এইখিনি কথাকেনো কি ভাবি মনটো বেয়া লাগি বিচনাত শুই থাকিম। সেইকাৰণে নাই বোলো ভিডিঅ' এটা বনাই কিনে ব্যস্ত থাকোঁ, সেইকাৰণে আজি ভিডিঅ'টো কৰিলোঁ, আৰু মনটো সেইকাৰণে বেয়া লাগি আছে। আৰু এটা কথা কওঁ, আমাক যিখনে মাৰিছিলে এখনক অভাৰটেক কৰি আহি ৰং ছাইডত আহি আমাক মাৰিছিলে। গাড়ী একেবাৰে স্পীডত চলোৱাটো টোটেলি বন্ধ কৰি দিব লাগে, নহ'লে এনেকুৱা ঘটনাবোৰ আৰু বেছি বাঢ়িয়ে আছে আৰু বাঢ়ি থাকিব। সকলোৱে কয় বেয়াখিনি পাহৰি যাব লাগে, যিকোনো কথাই হওক, মানে অকল এক্সিডেণ্ট বুলিয়ে নহয়, যিখিনি বেয়া হৈ গ'ল সেইখিনি সদায় পাহৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু হয় কথাটো, কিন্তু যাৰ লগত হৈ যায় তেওঁহে অনুভৱখিনি কৰিব পাৰে, আৰু পাহৰিবলৈ চেষ্টা কৰিলেও পাহৰিব নোৱাৰি। বুজাবলৈ ভাল, উপদেশ দিবলৈ ভাল, কিন্তু সেইখিনি নিজৰ লগত হ'লে কিন্তু পাহৰিবলৈ কিন্তু টান হয়। সময়ে দেখুৱালে আৰু পৰিস্থিতিয়ে বুজালে। মোৰ লগত যিখিনি হৈ গ'ল তাৰ পৰা মই এটাই অনুভৱ কৰিব পাৰিলোঁ, সদায় প্ৰথমে নিজক ভাল পাব লাগে, আৰু নিজৰ ভাল লগা কামবোৰ কৰি যাব লাগে, আৰু ভাল লগা ধৰণে থাকিব লাগে যিকেইদিন জীয়াই থাকোঁ। এতিয়া মোৰেই মনটো বেয়া লাগি আছে, এতিয়া কোনোবা আহিব জানো? তোমাৰ মনটো বেয়া লাগি আছে, তুমি ভাল পোৱা কামবোৰকে আজি কৰোঁচোন। কাৰো ওচৰত কাকো তেনেকৈ ক'বও নোৱাৰি, সকলোৱে ব্যস্ত থাকে, আৰু সময় কোনো কাকো দিব নোৱাৰে। সেয়ে সদায় নিজক কেনেকৈ সুখী কৰি ৰাখিব লাগে, সদায় নিজে চেষ্টা কৰিব লাগে। আৰু এতিয়া যাওঁ মই ভাত বনাবলৈ, আৰু ঘৰত কি আছে আজি তাকে নিজে খাই ভাল পোৱা ধৰণে বনাওঁগৈ। সেই তেনেকেই দিনটো আজি ব্যস্ত থাকিব লাগিব। আৰু এটা কথা ভাবিব লাগে সদায়, যি হৈ গ'ল ভালৰ কাৰণেই হ'ল, আৰু যি হ'বলৈ গৈ আছে সেয়া ভালৰ কাৰণেই হ'ব। কিবা এটা যদি বেয়াও হয়, আচলতে ভাল হ'বলৈ গৈ আছে, সেইটো কাৰণেই হ'বলৈ গৈছে বুলি ভাবিব লাগিব। মোৰ যিখিনি অনুভৱ মই তাকে কৈছোঁ। মোৰ এক্সিডেণ্ট হোৱাৰ আগত যিখিনি মোৰ মনটো অকণমান খেলি মেলি হৈ আছিলে, আৰু বহুত কিবাকিবি হৈও আছিলে। আৰু এক্সিডেণ্ট হোৱাৰ পিছত মই ভাল পোৱা নাই মোৰ এক্সিডেণ্ট হৈ গ'ল, এইখিনি মোৰ ঠিক হৈ গ'ল, তেনেকুৱাও নহয়। কিন্তু যিখিনি আগতে মই ভুগি আছিলোঁ কিছুমান কথাত, সেইখিনি অকণমান হ'লেও মোৰ মনটো পাতল হ'ল, সেইখিনিকে মই ক'ব বিচাৰিছোঁ। সেইকাৰণে সদায় ভালৰ কাৰণে হ'ব বুলি চিন্তা কৰিব লাগে। আৰু আগতে মই খুব অভিমানী আছিলোঁ। মোৰ মনটো যেতিয়া বেয়া লাগি থাকে, তেতিয়া মই ভাবিছিলোঁ যে মোক ভাল পোৱাসকলে মোক ভাল লগাওক মোৰ মনটো, কিন্তু তেনেকুৱা একো নহয়, আৰু কাকো বিশ্বাসো কৰিব নালাগে। সেইকাৰণে সদায় নিজৰ মনটোক সদায় নিজে সুখী কৰিব লাগে, সুখী কৰি ৰাখিব লাগে। নিজৰ মনটোক সদায় নিজেই ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু সময় কি হ'ব সেইটো সময় দেখাব। বহুত কথা ক'লোঁ, আৰু এতিয়া যাওঁ ভাত বনাবলৈ। যদি আকৌ আহি ভাত খাব নাপায়, কি কৰি আছিলা হ'বগৈ। এয়া বনাব লৈছোঁ, মচু আৰু মগু একেলগতে দিছোঁ, আৰু কচু দিম, আৰু লগতে ঔটেঙাও দিম। এনেকৈ খাই মই ভাল পাওঁ, আৰু আজি তেনেকৈয়ে বনাম। আৰু আপোনালোকে খাই ভাল পায়নে বাৰু এনেকৈ? দাইলখিনি বইল কৰা হৈ গ'ল, আৰু এতিয়া তেল মাৰোঁতে নহৰু আৰু গোটা জিৰা দি দিছোঁ।
বনাই উঠিলোঁ আৰু এতিয়া খাব লৈছোঁ আৰু কি বনালোঁ আপোনালোকক দেখাওঁ আহক। এয়া মই এতিয়া মোৰ থালিখন সজাই লওঁ। চিম্পুল একেবাৰে নিৰামিষ এখন থালি। এয়া ভাত, দাইল আৰু ৰঙালাও আলু ভাজিছিলোঁ, আলু পিটিকা, পিটিকাত মই কেঁচা পিঁয়াজ দিয়া নাই, ইয়াতে অকণমান পিঁয়াজ ভাজি লৈ দিছোঁ। আৰু এয়া হ'ল বিলাহী পিটিকা আৰু লগতে আছে ঔটেঙা আৰু গুৰে বনাইছিলোঁ। আজি মোৰ থালিখনত ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আজিলৈ আহিছোঁ, বাই বাই।